ফাইনেলি আমি আহি পালোহি গুৱাহাটী ৰেলৱে ষ্টেচন এইফালে চাওক এয়া আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচন এয়া মোৰ লগত আছে আমাৰ কুলদীপ দা নেদেখা ভাও ধৰিছে এয়া চাওক এইটো হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন আৰু মোৰ লগত আছে আমাৰ প্ৰাণদীপ দা ASSAM. এইটো হৈছে প্লেটফৰ্ম নাম্বাৰ 1 আৰু এইটো হৈছে নেক্সট প্লেটফৰ্ম নাম্বাৰ 2 আমাৰ প্লেটফৰ্ম 2 নম্বৰত আছে সেইকাৰণে এনেকৈ যাব লাগিছে অলমোষ্ট আমাৰ ট্ৰেইন আহি পাই গ'লহি এতিয়া আমি ট্ৰেইনৰ আমাৰ টিকেট নাম্বাৰ আছে B6ত গতিকে চাওঁ তাৰপিছত আপোনালোকক দেখাম বলক ট্ৰেইন চালু হৈ গ'ল চাওক এয়া চলিব হৈছে আজি 24 তাৰিখ আমি এতিয়া বৰ্তমান পালোহি শিলিগুৰি আৰু মোৰ লগত আছে এইটো আলি হাই কৈ দিয়া এয়া শিলিগুৰি ষ্টেচন আমাৰ ট্ৰেইনখন এখন ৰখি আছে ইয়াত এয়া হৈছে আমাৰ শিলিগুৰি ষ্টেচন চাওক এইফালে ট্ৰেইন গৈ আছে এয়া আমাৰ ব্ৰেকফাষ্টত দিছে ৰুটি আৰু চাউল আৰু এইফালে আছে আমাৰ ঘুগুনি লগতে এটা জামৰ পেকেট আমি এতিয়া আকৌ ষ্টেচনত ৰখাইছে এইখন ষ্টেচনৰ নাম হৈছে কি এই চাইডত বেনাৰত মাৰি থোৱা আছে কি কতিহাৰ নামটো হৈছে কতিহাৰ ষ্টেচন এইটো ষ্টেচন আমি এতিয়া নামিছোঁ ইয়াত ৰখোৱা আছে এইটো বিহাৰৰ
বিহাৰৰ বানপানী অসমৰ দৰে বিহাৰতো তেনেকৈ বানপানীৰ সৃষ্টি হৈছে ঘৰবোৰ ডুব গৈছে আমি এতিয়া পালোহি ভগলপুৰ বুলি কয় এডোখৰ এয়া আছে আমাৰ ভগলপুৰ একদম খুব ৰ'দ আলি গতিকে থাকক আমি আহি পালোহি এতিয়া বৰণি ষ্টেচন দিছ ইজ দ্য বৰণি ষ্টেচন আমি এতিয়া বৰ্তমান পালোহি কি আছিলে বিশালী আৰু এয়া আছে বিশালী ষ্টেচন ৰাতিৰ দৃশ্য এখন বিহাৰ আমাৰ বিহাৰ নহয় আচলতে এয়া বিহাৰ পানী ভৰাই লওঁ যদি ইয়াত ল'ব পাৰিবি পানী নালাগে কিবা পানী ঠিকানা বিহাৰ ষ্টেচন ইভিনিং টি উইথ খট্টা মিঠা দিছ ইজ দুধ ৱালা চাই তাৰপিছত এইখন আছে শিৱানজী এয়া চাওক শিৱানজী ষ্টেচনো এটা ফটো মাৰচোন এটা ফটো মান না গতিকে আমি পোৱালৈকে লগাওঁ চব দেখাই এটা ফটো মাৰে আমি আহি পালোহি লক্ষ্ণৌ লক্ষ্ণৌ জেগা বুলি টাইম হৈছে 5:21 এখন আছে লক্ষ্ণৌ জংশন ষ্টেচন লক্ষ্ণৌৰ ঠাইতে কেইবাখনো ট্ৰেইন অহা যোৱা কৰি আছে এয়া ৰাতিপুৱা উত্তৰ প্ৰদেশত বান্দৰ এয়া উত্তৰ প্ৰদেশৰ বান্দৰ হৈ দেখিবলৈ চাওক মজুৱা বান্দৰ আৰু সেইকেইটা হৈছে মাইকী বান্দৰ পোৱালি থকা কল দিছোঁ খাবলৈ আমি আহি পালোহি বালামাও এইখন আছে বালামাও ষ্টেচন চাওক আৰু এইফালে আছে কেইটামান বান্দৰ এইকেইটা চাওক কেনেকৈ কল দিছোঁ চবেই কল খাই আছে বৰেলি ষ্টেচন এইটো হৈছে বৰেলি ষ্টেচন আপোনাৰ উত্তৰ প্ৰদেশৰ এইটো এটা ষ্টেচন বৰ্তমান আমি আছোঁ এতিয়া উত্তৰ প্ৰদেশৰ এইটো এটা বৰেলি ষ্টেচন এইটো এটা হৈছে ষ্টেচনটোত চাবচোন ইমান ধুনীয়াকৈ পেইণ্টিং কৰা আছে
তাৰ ৱালবিলাকত বহুত ধুনীয়াকৈ ডেক'ৰেট কৰা আছে চাওক এইবোৰ এটা কিছুমান কালচাৰ লৈ পেলাই তেওঁলোকে আঁকিছে এইবোৰ মহাৰজাবিলাকৰ কিছুমান পেইণ্টিং কৰিছে তেওঁলোকে বহুতেই ধুনীয়া ষ্টেচনটো আৰু পৰিপাটি কৰি ৰাখিছে বহুত ক্লিন এইখন আছে আমাৰ দিল্লীৰ মেট্ৰ' ৰেলৱে ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু এইফালে আছে আমাৰ যমুনা নদীৰ এটা পাৰ্ট এইফালেদি বৈ গৈছে দিল্লীৰ মেইন যিটো সন্মুখৰ ভাগ সেইটো আমি দেখা নাপালোঁ তথাপিতো অকণমান দেখিবলৈ সৌভাগ্য হ'ল আৰু তলেদি যায় গাড়ী মটৰ ফাইনেলি আমি পালোহি দিল্লী এইখন যে দিল্লী চাই লওক এয়া 4 লাইন যুক্ত ৰাস্তা আৰু সেইফালে আমাৰ ট্ৰেইনখন গৈ আছে বিৰাটেই দীঘল ট্ৰেইন চাওক বহুত ধুনীয়া পৰিৱেশবিলাক এইটোৱে হৈছে দিল্লীৰ মেইন জাংচন য'ত আমাৰ গুৱাহাটীৰ পৰা আহি ইয়াতে এইটো ষ্টেচনতে নামিব পাৰি খালি ভাই এইফালে চাওক দেখা মানুহ চাউণ্ড যাওঁতে আমি এতিয়া গৈ আছোঁ ৰাজস্থানৰ কাৰণে আকৌ টিকেট বুক কৰা হৈছে ৰাতি ট্ৰেইনত এতিয়া নাও আমি আছোঁ দিল্লীত গতিকে ব'লক মোৰ লগত থাকক আৰু চাওক কেনেকুৱা হয় এনে হৈছে দিল্লী চাই লওক আমি ষ্টেচনৰ পৰা এতিয়া বৰ্তমান গৈ আছোঁ दिल्ली रेलवे स्टेशन
আমি এতিয়া গৈছোঁ কি খাবলৈ ন খালি বাকে বহুত স্মার্ট কিন্তু বোকা কাম নাই রে বোকা হি জায়গা এনে বোকা বলি মাতে ভাইয়া চলে চলে যাएंगे ना हम मेरा देखा खाली এই দেলহি চাই লওক নেকি কি হয় এখন दिल्ली दिल्ली দেলহি और निकल कर रहा है मुझे मालूम नहीं কত লাগি থাকে हां सुनो ये तर को लगी रे बैठो क्या हो रहा है খোৱা হৈ গ'ল দেলহিতে তাৰপিছত এতিয়া আমি দেলহিৰ কিছুমান মাৰ্কেটত সোমাইছিলোঁ মাৰ্কেটৰ পৰা বস্তু কিছুমান ল'লোঁ লৈ পেলাই এতিয়া আমি ৰাজস্থানৰ ট্ৰেইন আছে আমাৰ ৰাতি 10টা বজাত গতিকে ৰাজস্থানৰ ট্ৰেইনৰ কাৰণে ৱেইটিং কৰিমগৈ এতিয়া চাই লওঁ এয়া দেলহিৰ কিছুমান মাৰ্কেট এইবিলাক মাৰ্কেট আজি পূজাৰ দেচেৰা সেইকাৰণে গোটেই বন্ধ হৈ আছে কিছুমান তথাপি খুলি আছে খোলাবিলাকে দেখাব পাৰিছোঁ এইফালে চাওক এয়া পূজা মণ্ডপ আমি এতিয়া বৰ্তমান গৈ আছোঁ ৰাজস্থান ষ্টেচন ৰাজস্থান যাবৰ কাৰণে গতিকে দেলহিৰ পৰা ৰাজস্থানৰ ট্ৰেইনৰ টিকেট বুক কৰি থোৱা আছে তাৰ পৰা এতিয়া আমি যাম এইবিলাক কিছুমান আমি এতিয়া অটোত যাবলগীয়া হৈছে তথাপি ইয়াত চিটি বাছ চলি আছে আমি আহি পালোহি দেলহিৰ চৰাই ৰহিলা দেলহি চৰাই ৰহিলা এইটো ষ্টেচনত যাব আপোনাৰ জয়পুৰলৈকে ওপৰত লেখা আছে এইফালে ষ্টেচনত ভিতৰত যোৱা নাই এতিয়ালৈকে ভিতৰত গ'লে আপোনাক সুন্দৰকৈ দেখাম এইখন হৈছে ৰাজস্থানলৈ যিখন ট্ৰেইন যাব দেলহিৰ পৰা আমি অলৰেডি টিকেট বুক কৰিলোঁ টিকেট বুক ৰাতি 10টাৰ পৰা আছে গতিকে এখন হৈছে ট্ৰেইনখন যিখন ট্ৰেইনত আমি যাম গতিকে ব'লক মোৰ লগতে চাব আৰু কেনেকুৱা লাগে আহক চাওঁগৈ এইটো হৈছে জয়পুৰ ষ্টেচন জয়পুৰলৈ যোৱা চাওক দেলহিৰ পৰা এইটো কিবা এটা ষ্টেচন বুলি কৈছিলে কি হয় মই ভালকৈ নাচালোঁ মনতো নাই এইখন ট্ৰেইনখন আমি যাম যিখনত এয়া লাগেজ মোৰ ভাগৰ তাৰপিছত এইফালে চাওক ইটছ ছ' বিউটিফুল
আমি আহি পালোহি ৰাজস্থানৰ জয়পুৰ ষ্টেচন। এইটো হৈছে জয়পুৰ ষ্টেচন। এতিয়া সময় হৈছে 2:34। আমাকে ৰাতিপুৱাই নাই, তথাপিতো আমি সোনকালে আহি পালোহি। আমি এতিয়া যাম টাউন ৰোড। এইটো চাওক জয়পুৰ ষ্টেচন। This is Jaipur station. Jaipur junction to say A to Jaipur দেখাই আছে south. Oh nonsense. ये बंदे हैं, छह नहीं जाते एक में, दो ही तो पास है। सामान ज्यादा 2 गाड़ी करना